নমস্কাৰ বন্ধু বান্ধৱী সকল মোৰ ইউটিউব চেনেললৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ডালিয়াৰ পায়স। তাৰ কাৰণে মই লৈছোঁ এইকেইটা সামগ্ৰী। এইটো লৈছোঁ আমুল তাজা গাখীৰ আৰু লগতে লৈছোঁ এয়া কাজু বাদাম কেইটামান। তাৰ লগতে লৈছোঁ মই ইয়াতে আছে লং ইলাচি আৰু ডালচেনি আৰু দুটা তেজপাত। তাৰপিছত এইখিনি ডালিয়াখিনি এইখিনি আজি মই পায়স বনাম। খাই বহুত ভাল লাগে, যদি নাই খোৱা এবাৰ খাই চাবচোন। তেতিয়াহ'লে বলক মই আৰম্ভ কৰোঁ। তিয়াই ৰখাই থৈ দিম। এইখিনি মই চাফাকৈ ধুই ল'লোঁ। মই ইয়াতে দি দিছোঁ ইলাচি ডালচেনি আৰু লংকেইটা। আৰু দিম তেজপাত দুখিলা। এতিয়া গাখীৰখিনি উতলিছে, মই এতিয়া গেছটো ল' ফ্লেমত ৰাখি দিছোঁ। এতিয়া দিম মই চেনি। দিম মই এইখিনি। এতিয়া মই বাদামখিনি দি দিম। কাজুখিনি দি পেলাই এতিয়া অকণমান লৰাই পেলাই মই নমাই দিম। এয়া মোৰ পায়স ৰেডি হৈ গৈছে। এতিয়া মই বাতি এটাত উলিয়াই ল'ম। এয়া চাওক, মই আপোনালোকক দেখুৱালোঁ এনেকৈ প্লেট এখনত উলিয়াই পেলাই। তাৰপিছত যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব।